জন লৰাই পৰীক্ষা দিছে আৰু গোটেই কেজনে পাছ কৰিছে আৰু আপোনালোকৰ দৰে 5 জন শিক্ষক 3 জন পাছ কৰা নাই থাৰ্ড ডিভিজন আপোনাৰ স্কুলখন ক'ত দৰঙত স্যাৰ স্কুলত কি কুমাৰ টাটা আম্বানী এনেকুৱা ধনী ধনী মানুহৰ ল'ৰা পঢ়ে নে দুখীয়া একদম গ্ৰাম্য অঞ্চলৰ স্কুল বানপীড়িত অঞ্চল তাৰমানে গ্ৰাম্য স্কুলত পঢ়িলে ল'ৰাই ফেল কৰা বুলি কথাটো নাই বুজি পালেনে নাই আপোনালোকে গণ্ডগোলটো আপোনালোকৰ যে সেইটো বুজি পাই আছে নে অলপ চাই থাকিব আৰু 100% ৰিজাল্ট কিমান বছৰৰ পৰা কৰি আছে এখন স্কুলে 5 বছৰৰ পৰা কণ্টিনিউৱাছ এখন স্কুলে 3 বছৰৰ পৰা কণ্টিনিউৱাছ এখন স্কুলে 8 বছৰৰ পৰা কণ্টিনিউৱাছ 100% পাছ কৰি আছে এওঁলোকৰ দৰমহা আৰু আপোনাৰ দৰমহা একেই কোনো দৰমহাত পাৰ্থক্য নাই আপোনালোকতকৈ এওঁৰ শিক্ষকৰ সংখ্যা কম আপোনালোকতকৈ তেওঁ ষ্টুডেণ্টৰ সংখ্যা বেছি অলপ লাজ লাগিছে নাই কাৰ লাজ লাগিছে হাত ডাঙৰ কাৰ লাগা নাই হাতখন নামাই দিয়ক লাগিছেতো দিয়ক বাইদেউ আপোনাৰ কওক বাল্য ভৱন কওক বাইদেউ কিমান ষ্টুডেণ্ট নমস্কাৰ ছাৰ আমাৰ 65 জনে পৰীক্ষা দিছিলে তাৰে 56 জনে প্ৰথম বিভাগত পাছ কৰিছে 6 জনে ছেকেণ্ড ডিভিজনত পাছ কৰিছে ডিষ্টিংশ্যন 9 জনে পাইছে আৰু 14 জনে